নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকৰ উদিপ্ত ব্লগ 200 ইউটিউব চেনেললৈ। আজি বহুদিনৰ মূৰত মানে ভিডিঅ' এটা বনাওঁ বুলি আপোনালোকৰ ওচৰত আহিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব মোক যাতে মই আগলৈ আৰু আপোনালোকৰ ওচৰত ভাল ভাল কণ্টেণ্ট আনি ভাল ভাল ভিডিঅ' দি যাবলৈ মানে প্ৰয়াস পাওঁ। আৰু এয়াৰ আমাৰ মহে কৰে আমনি। হাই এটা কৈ দিয়া, হাই এটা কৈ দিয়া। এতিয়া আমি আছোঁ বৰডুমচা অৰুণাচলত আছোঁ আৰু তাকে এনেই সৰু সুৰা ব্লগ এটা আপোনালোকৰ ওচৰত দিওঁ বুলি অলপ চেষ্টা কৰিছোঁ আৰু কেনেকুৱা হয় নাজানো ব্লগটো। এইবিলাক টাইলছ আনি থৈছে, এইবিলাক গোটেই টাইলছৰ ৰুম আৰু আমি যোনটো ৰুমত আছোঁ সেইটো ৰুমৰ পিছফালে ভিউটো ইমান মজা লাগে। ৰাতিপুৱা শুই উঠি এই ভিউটো যদি আপোনালোকো দেখে কিমান এটা ভাল লাগিব। চবফালে সেউজীয়া 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 আৰু অলৰেডি প্ৰায় 100ৰ ভিতৰত 70% কাম হৈ গৈছে ঘৰটো। এইবিলাক চব পাইপ চাইপ লগালে আৰু এইবিলাক লেট্ৰিনৰ গাদা তোলো আৰু এইবিলাক পাইপ চাইপ টানি এইবিলাক আমি ইয়াত কৰি আছোঁ গ্ৰিলৰ কাম। এইবিলাক আমি গ্ৰিল লগাই আছোঁ আৰু বাকী টাইলছৰ মিস্ত্ৰী বেলেগ, পুটিঙৰ মিস্ত্ৰী বেলেগ, সিহঁতে বেলেগ কাম কৰি আছে। আৰু সেইদিনা দেখুৱাইছিলে ইয়াৰ মতো ইহঁতে তিনিচুকীয়াৰ হৈ টাইলছৰ কাম কৰি আছে। আৰু আমাৰ ৰুমটো আপোনালোকক দেখাইছোঁ, এইটো হ'ল আমাৰ ৰুম। এনেদৰে থৈ দিছে মানে ৰাতি হ'লোঁ হোৱাৰ পিছত এইবিলাক ক্লিনাৰ এইবিলাক। চ' ইয়াততো ভাত বনাব নোৱাৰিম, সেইটো কাৰণে এইবিলাক পিছফালে আমি তলত মানে ভাত চাত বনাওঁগৈ। এনেদৰে আছোঁ আৰু বেলেগ কামটো কি কৰিবি আৰু সেইটো কাৰণে ৱেল্ডিং কাম কৰি এইবিলাকে কৰি আছোঁ। আৰু ঘৰটো ইমান ষ্টাইলিছত বনাইছে মানে দেখি বহুত ভাল লাগে। এইফালে চব ভিতৰত বাথৰুম আছে, প্ৰতিটো ৰুমতে বাথৰুম আছে। আমাৰ মহে কৰে আমনি, এয়া শুই আছে। কিবা হৈছে নেকি তোমাৰ? শুই আছে আৰু ইয়াৰ ঘোঁৰা এটাও আনি থোৱা আছে। এইবিলাক প্ৰায় আমাৰো কাম শেষ হৈ গ'ল আৰু দুদিনমান লাগিব। গ্ৰিল চিল লগাই আছোঁ, ওপৰত ৰেলিং লগাই আছোঁ। আপোনালোকক ভিডিঅ'ত মই দেখাই আছোঁ, মই মিনি ব্লগত আপোনালোকক দেখাই আছোঁ। আৰু এইবিলাক তিনিচুকীয়া পাৰ্টি থকা ৰুম, টাইলছৰ মিস্ত্ৰী সিহঁতৰ ৰুমতো প্ৰায় লগাই শেষেই হ'ল মানে ওপৰত আছে। এয়া বাবু মটু, এয়া তিনিচুকীয়াৰ হয় ইহঁতে। আৰু তাকে ভিডিঅ' এটা বনাই দিলোঁ আপোনালোকৰ ওচৰত। আৰু আগপিনৰ আপোনালোকে ভিউটো চাই লওক এবাৰ। এয়া ওচৰতে হোষ্টেল আছে আৰু এইটো আমাৰ মেইন গেট আৰু এইবিলাকে ৰেলিং বনাই আছোঁ। সিহঁতে এইবিলাক টাইলছ চাইলছ লগাইছে মানে এইবিলাক একদম অতি সুন্দৰ মানে অতি ধুনীয়া, ইমান ধুনীয়া ফিনিচিং আছে মানে ইহঁতৰ কামটো বহুত মজা লাগিছে। আৰু আমি এতিয়া 100ৰ ওপৰত আছোঁ আৰু ওপৰত আৰু 100 মাৰি থৈছে, কিন্তু তাত কেঁচি বনাই তাতে টিং খুৱাব বোলে। আপোনাক ওপৰত দেখাই দিছোঁ। এয়া মজা লাগিছে এই ভিডিঅ'টো, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। মই একদম ওপৰত আহি গ'লোঁ মানে। এইবিলাক কঁঠালটো গছটো এফালে আহি গৈছে, কঁঠাল লগাৰ ছিজনত এনেকুৱা হাতেদি ছিঙিব পাৰিব মানে। বহুত ওচৰত আহি গৈছে চটৰ ওচৰত। আৰু এয়া ওপৰৰ পৰা আপোনালোক ভিউটো দেখাই দিছোঁ। ইয়াত কাঠ লগাই থৈছে, এইবিলাকো খুলিব লাগে কৈছে। আৰু ইয়াৰ কাম অলপ চলপ বাকী আছে আমাৰ। আৰু আপোনালোকৰ ওচৰত ইমান দিন ভিডিঅ' নিদিয়া কাৰণ মানে সময় নাই। কামৰ পৰা কাম কৰি দিনটো কাম কৰি ভাগৰ লাগে, সেইটো কাৰণে আপোনালোকৰ ওচৰত ভিডিঅ' দিব নোৱাৰোঁ, আপোনালোকে বেয়া নাপাব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। বাই বাই গাইজ।